এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে। এইফালে দেখিছেনে মই চাদৰ মেখেলা পিন্ধি ভিডিঅ' দিছোঁ। আজি শাওনৰ প্ৰথমটো সোমবাৰ, সেইকাৰণে টিহুৰ চকৰ শিৱ মন্দিৰটোত গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ ৰেডি। আৰু ইফালে বাইদেউ আৰু মা যাব ওলাইছে ঘৰত আৰু বাবু ইফালে ওলাই আছে মন্দিৰত যাবাক লাগি ধুনীয়াকৈ। তাৰপিছত ইফালে এখন যাব ওলাই মনটো বহুত বেয়া লাগিছে আৰু ঘৰখন খালী হৈ যাব। দুদিনৰ কাৰণে আহিছিল, ভাল লাগিল আৰু যোৱাৰ পিছত আৰু বেয়া লাগে, দুদিনমান এডজাষ্ট হওঁতে এইফালে বাবুৰ মনটো বেয়া আইতাক যোৱাৰ কাৰণে। তাৰপিছত আমিও যাব ওলাইছোঁ মন্দিৰক একেলগে ওলাইছোঁ। এইফালে তাই লৈ আহিছে, তাইও দুদিন পিছত যাব। সকলোতো যাবই লাগিব ঘৰত মনটো কিবাকৈ সান্তনা দি ইফালে ইহঁতে যাব ওলাইছে, বাই বাই দিলোঁ। ইহঁতে যোৱাৰ পিছত আমিও এইফালে যাম আৰু বাইদেউহঁতৰ লগত যাম। আৰু এইফালে দেখছি না মস্ত ৰ'দত তাই ইফালে কিবা কিনি আনো, তাই কিনা হোৱাৰ পিছত ইফালে আহি পালাক আমাৰ ৰিক্সা আহি। তাৰপিছত ইফালে আমি গোটেইকেইজনী উঠি দিলোঁ, উঠি আৰু ওচৰতে বেছি টাইম নালাগে আৰু এইটো আমি আহি পালোঁ। এতিয়া আহি লৈ ইফালে তাই চাকি কিনি ল'লোঁ, চাকি কিনি লৈ এতিয়া আপোনালোক বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। যিহেতু হাৱেটোৰ ওচৰত কাৰণে বেছি মানুহৰ ভিৰ হৈছে, কাৰণ নামিক কিনি পায় মন্দিৰটো, মানুহৰ বহুত ভিৰ। আৰু এইফালে ভিতৰত দেখছি না সোমাবাই নোৱাৰি, অৱস্থাই নাই একদম, ইমান মানুহৰ ভিৰ। তথাপি আপোনালোকক দেখাই দিছোঁ অলপমান যিখিনি পাৰোঁ, কাৰণ বেছিকৈ ভিডিঅ' কৰিব পৰা অৱস্থাও নাই, মানে গৰমৰ কাৰণে বা ভিতৰত মানুহৰ ঠেলা হেঁচাৰ কাৰণে কৰিবৰ কাৰণেও দিগদাৰ। তথাপি আপোনালোক যিখিনি পাৰোঁ দেখুৱাই দিছোঁ। আৰু এইফালে চাকি জ্বলাবৰ কাৰণে ভিতৰত সোমাই আহিছোঁ। তথাপি ইমান বহুত মানুহৰ ভিৰ, তথাপি মই কিবাকৈ চাকি জ্বলে ভিতৰত আহিলোঁ। আৰু সকলোৰে মংগল হওক। আজি শাওণ মাহৰ প্ৰথমটো পবিত্ৰ সোমবাৰত আহিলোঁ। এইফালে আমাৰ ববিতা বাইদেউৰ লগতে আহিছিলোঁ। এইফালে বাবু একদম গৰমৰ কাৰণে একদম মুখ চুখ শুকাই আছে। তাৰপিছত এইফালে আপোনালোকে আহি পাইছেনে নাই কমেণ্ট কৰি জনাবচোন। মই আগতে আহিছোঁ, বহুত ভাল লাগে। আৰু মানুহৰ কাৰণে ভিৰৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক, যিখিনি পাৰিছোঁ দেখুৱাইছোঁ বাৰু। আৰু এই গেটখন আপোনালোকক দেখুৱাই দিছোঁ বাহিৰৰ পৰা। আৰু এইফালে ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন মানুহৰ ভিৰ, মানে মানুহ যিমানে দেৰি হৈছে সিমানে মানুহৰ ভিৰ বাঢ়ি যাই আছে। আমিও আহি পোৱাত দেৰি হ'ল, তথাপি গেট বন্ধ কৰি দিছে, ভিতৰত সোমাব নোৱাৰা অৱস্থা। তথাপি আমি আহিলোঁ, আহি এইফালে আমাৰ ওচৰতে আৰু এটা শিৱ মন্দিৰ আছিল, তাতো সোমালোঁ এবাৰ, ঘৰৰ ওচৰতে অলপ আহি ইফালে ইয়াতো সেৱা কৰি ল'লোঁ, আপোনালোককো দেখুৱাই দিলোঁ। এইফালে ইয়াৰে শিৱ মন্দিৰটো। সকলোৰে মংগল হওক, সকলোৱে ভালে কুশলে থাকক। আৰু সেৱা চেৱা লৈ এইফালে ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমান আছিলে, ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰিব, বাই।